প্ৰেমটো এটা স্বৰ্গীয় অনুভূতি অকলশৰীয়া নহয় আঙুলতা ডেকাৰ কেমেৰাৰ সন্মুখত ক'লে বহু কথা কিন্তু এই যেটো এটা ধৰ্ম চলি আছে প্ৰেম চলি আছে নতুন প্ৰেমক লৈ ব্যস্ত অভিনেত্ৰী আঙুলতা ডেকাৰ আৰু তাই প্ৰশ্নটোৰ উত্তৰত এই গোটেই যিমান বিষয়বিলাক আছে সব মানে আপুনি মানে সাপটো মাৰিহে থৈ দিয়ক আৰু সেইকাৰণে এই প্ৰশ্নবিলাক বা এই উত্তৰবিলাক কোনো কাৰণত আগতকৈ বহুত বেছি সুখী অভিনেত্ৰীগৰাকী ভাৰত মাতা কি জয় এইটো এটা স্বৰ্গীয় অনুভূতি এইটো সদায় থাকে কিন্তু এই যেটো এটা ধৰ্ম কি বুলি কওঁ মোৰ এতিয়া সেইটো নমামিৰ লগত মোৰ বেছিকৈ হৈ থাকে যে নমামি এনি টাইম মানে এতিয়া আহিছোঁ বিবাহ বিচ্ছেদৰ কথা স্পষ্টকৈ ক'লে অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকাগৰাকীয়ে আহি পাইছোঁ তেতিয়া তাইক পটককৈ ভিডিঅ' কলটো কৰিছোঁ গাড়ী যে মামা মই আহিছোঁ দেই চ' পৰিৱেশবিলাক চেঞ্জ হৈ থাকে এতিয়া মোৰ নমামিৰ লগত যিটো ভাল পোৱা আছে যে নমামি এনি টাইম মই গতিকে সময়ে আপোনাক পৰিৱেশ পৰিস্থিতিবিলাকে সলনি কৰি দি থাকে গতিকে কালি নমামি ডাঙৰ হৈ যাব অলপ আগতে কৈছিলোঁ যে মই মোৰ আটাইতকৈ বেষ্ট সামাজিক মাধ্যমতো পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকাৰ আঙুলতা ডেকাৰ এক বিশেষ অনুষ্ঠানত হোৱাৰ বাৰ্তালাপসমূহ এতিয়া সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হ'বলৈ ধৰিছে আকাশদ্বীপৰ লগত বৰ্তমানৰ সম্পৰ্কৰ কথা সুধোতেই অভিনেত্ৰীগৰাকীয়ে তপৰে উত্তৰ দিছে সেই কথা বাদ দিয়ক তেনে কথা মই কেতিয়াও আলোচনা কৰিবলৈ নিবিচাৰোঁ এতিয়া মই যথেষ্ট সুখী এতিয়া মই নতুন প্ৰেমক লৈ ব্যস্ত তেতিয়া সুধিছিল যে নতুন প্ৰেম কোন তেতিয়া অভিনেত্ৰী আঙুলতা ডেকাই কৈছে মোৰ নতুন প্ৰেম হৈছে মোৰ কন্যা অৰ্থাৎ নমামিৰ লগতে মই এতিয়া বৰ্তমান ব্যস্ত হৈ পৰিছোঁ এই কথোপকথনৰ পৰাই অসমবাসীৰ ৰাইজে এতিয়া বুজি উঠিছে লগতে অভিনেত্ৰীগৰাকীয়ে কৈছে যে মই নমামিক লৈ ব্যস্ত হৈ থাকিব বিচাৰোঁ নমামিক মই মানুহ বনাবলৈ বিচাৰোঁ নমামিয়ে মোৰ জীৱনৰ সকলো অভিনেত্ৰীগৰাকী অনুৰাগীসকলে লিখিছে আঙুলতা ডেকাৰ এগৰাকী স্পষ্টবাদী মহিলাক অনাগত দিনবোৰক তেওঁ জীৱনটো যাতে সুখেৰে ভৰি পৰক বুলি অনুৰাগীসকলে আশীৰ্বাদ কৰিছে আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব ব্যুৰ ৰিপৰ্ট নিউজ অসম